বিশ্বৰ সকলো শ্ৰেণীৰ ৰাইজে এই ৰাতি বিহুৰ যি মৰ্যাদা প্ৰচাৰ আৰু প্ৰসাৰ ক্ষেত্ৰত তেখেতলোকে ভূমিকা ল'ব আৰু ই এটা অন্যান্য দলিল হৈ পৰিব। এই আশা ৰাখিছোঁ সকলোলৈ এই পবিত্ৰ বিহুৰ থলীৰ পৰা সকলোলৈ জ্ঞান কৰাৰ অনুৰোধ জনাই মৰাণ বিহুৰ অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সদৌ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সম্পাদক ডাঙৰীয়ালৈ। ইয়াৰ পিছতে আমি
Ramadan khबर জানাবি আমরা এই যে মাধ্যমে প্রতিদিন আমার হন্নক মহিলা আপনি আমার বিভূত খালি আছে সেদিকে কথা আমি সবাই আগ্রহ লগতে আমার অৰ্থনীতি আন্দোলনে সভাপতি ভাগেশ্বৰ মৰাণ আমাৰ মাজত উপস্থিত হৈছিল গতিকে তেখেত হোৱাগৈয়ে